নিজৰ জীৱন উপভোগ কৰালৈ স্বাগতম। মই খুব সুখী যে তোমালোকে আজি মোক যোগদান কৰিছা। আজি আমি তোমাৰ লগত সিদ্ধান্তৰ বিষয়ে কথা পাতিব বিচাৰিছো। প্ৰত্যেক দিনে তুমি লোৱা সিদ্ধান্তবোৰ কিমান গুৰুত্বপূৰ্ণ। বেছি জ্ঞানীভাৱে বাছনি কৰি তুমি কেতিয়াবা তোমাৰ জীৱনৰ অন্তৰৰ কষ্টবোৰ আঁতৰাব পাৰিলাহেঁতেন নে? আজি আমি তোমাক সেই সিদ্ধান্তবোৰৰ সৈতে সহায় কৰি মোৰ অতিথি হ'ল ছিডনী অষ্ট্ৰেলিয়াৰ হিলছং চাৰ্চৰ জ্যেষ্ঠ পাদ্ৰী ব্ৰায়ান হাষ্টন। ব্ৰেন হুইষ্টন হ'ল ছিডনী অষ্ট্ৰেলিয়াৰ 18,000 এটা সক্ৰিয় গীৰ্জাৰ জ্যেষ্ঠ পাদ্ৰী। হিলছং চাৰ্চটোৰ ইয়াৰ শক্তিশালী প্ৰাৰ্থনা আৰু 180খন দেশত দেখুওৱা ইয়াৰ সাপ্তাহিক টেলিভিছনৰ অনুষ্ঠানত খুব জনপ্ৰিয় হৈ পৰিছে। 30 বছৰতকৈও অধিক মণ্ডলী অধিবক্তাৰ সৈতে গোটেই পৃথিৱীত এগৰাকী জনপ্ৰিয় বক্তা হৈ পৰিছে। অপূৰ্ব কথাটো হ'ল খ্ৰীষ্টত আমি শক্তিটো ভাঙিব পাৰোঁ। বাৰু ব্ৰায়ান, স্বাগতম। ধন্যবাদ। মই ইয়াত থাকি খুব ভাল তুমি লাগিছে। আমেৰিকাত থাকি কেনে পোৱা? মই আমেৰিকা ভাল পাওঁ। বছৰেকত মই বহুত বাৰ গৈছোঁ। মই ভাবোঁ মই সম্ভৱতঃ 100 বাৰমান আমেৰিকালৈ গৈছোঁ। অষ্ট্ৰেলিয়াৰ পৰা এইটো এটা দীঘলীয়া যাত্ৰা, ইয়াৰ মূল্য আছে। ব্ৰায়ান, মই জানো যে তুমি পচন্দৰ ওপৰত বহুত কথা শিকোৱা আৰু আচলতে তোমাৰ এখন শুদ্ধ বাছনি কৰাৰ ওপৰত কিতাপ আছে। মই বাছনিৰ বিষয়ে খুব জোৰকৈ চিন্তা কৰোঁ। বাছনিৰ ওপৰত মোৰ এটা শিক্ষণক্ৰমো আছে। সেয়ে আজি মই বাছনিৰ বিষয়ে আৰু কেনেকৈ মানুহে নিশ্চিত হ'ব লাগে সিহঁতে যে শুদ্ধ বাছনি কৰে তাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ। আৰু বাছনিৰ বিষয়ে তোমাৰ অন্তৰত কি আছে সেয়া আমাক অলপ নোকোৱা কেলে? নিশ্চয়। মই ভাবোঁ জীৱনটো হ'ল এটা সিদ্ধান্ত। সেয়ে সঁচাকৈ আমাৰ সিদ্ধান্তই আমাৰ জীৱনত প্ৰভাৱ পেলোৱাটো নিশ্চিত কৰে। যদি আমাৰ জীৱনত আমি সিদ্ধান্তবোৰ ল'ব পাৰোঁ, আমাৰ জীৱনৰ অংশস্বৰূপে আমি মুখামুখি হোৱা প্ৰত্যেকটো দৈনিক সিদ্ধান্তৰ পৰা ডাঙৰ সিদ্ধান্তবোৰ আমাৰ জীৱনৰ পৰিৱৰ্তনকাৰী সম্বন্ধবোৰলৈ যদি আমি সেইটো মাত্ৰ শুদ্ধকৈ ল'ব পাৰোঁ, ইয়াক তুমি তোমাৰ জীৱনত বান্ধি ৰখা বস্তুবোৰৰ পৰা আঁতৰি আহিবলৈ মুক্ত কৰিব, যিয়ে তোমাৰ জীৱন গঢ়িব। সেয়ে সঁচাই আমি ব্যক্তি হিচাপে দায়িত্বভাৰ ল'ব লাগিব আৰু আমি মাত্ৰ ভবা ধৰণেই বা আশা কৰাৰ ধৰণেই কামবোৰ সফল কৰিব নোৱাৰোঁ। আৰু প্ৰত্যেক দিনাই আমি আক্ষৰিকতে ডজন সিদ্ধান্ত লওঁ আৰু সেইবোৰ বীজৰ নিচিনা, যিবোৰ আমি সিঁচো আৰু বাইবেলে কয় আমি যি সিঁচো সেয়া আমি চপাব পাৰিম। আৰু তুমি কৈছিলা সকলো সৰু দৈনিক সিদ্ধান্তৰ পৰা ডাঙৰ সিদ্ধান্তলৈকে আমি শুদ্ধ সিদ্ধান্তবোৰ ল'ব লাগিব। সেই আহা সঁচা ব্যৱহাৰিক হওঁ। সেই দৈনিক সিদ্ধান্তবোৰ কি যিটো তুমি ভাবা যে মানুহে কৰে আৰু কেতিয়াবা শুদ্ধটো বাছনি নকৰে, যিয়ে সিহঁতৰ জীৱনৰ সিহঁতে ভবাতকৈ বেছি প্ৰভাৱিত কৰি আছে? মই ভাবোঁ প্ৰত্যেক দিনাই আমি বাছনি কৰা কামবোৰ ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ আৰু দিনটোত আমি তেওঁৰ লগত কিমান থাকোঁ সেইবোৰ আৰম্ভ হয়। সেয়ে মই ভাবোঁ যেতিয়া তুমি বিচনাৰ পৰা উঠা, ৰাতিপুৱাৰ প্ৰথম কাম হয়। আমি ভবা ধৰণে শুদ্ধ বাছনি কৰা আৰম্ভ কৰা। ঠিকেই। এইটো শব্দ বা অন্য এটা বিষয়ৰ বিষয়ে ঠিক হয় নে নহয়? চিন্তাধাৰাৰ বিষয়ে কি? আমাক চাই থকা বহুতো মানুহে সম্ভৱতঃ সিহঁতৰ চিন্তাধাৰাত এটা বাছনি আছে বুলি নাভাবে, আৰু তুমি কৈ আছা যে আমি যি ভাবোঁ সেয়া আমি বাছনি কৰিব পাৰোঁ। আমাক তাৰ বিষয়ে কোৱা। তুমি জানা, মই ভাবোঁ আমি সকলোৱে ক'বলৈ ভাল পোৱা ধৰ্মাৱলীটো হ'ল যিয়ে আমি ভবাৰ ধৰণটো সলনি ঠিকেই। কৰাৰ বিষয়ে, মনটো সতেজলৈ ৰূপান্তৰিত কৰাৰ বিষয়ে ক'ব। যদি আমি প্ৰত্যেক দিনে সেই সিদ্ধান্তটো ল'ব পাৰোঁ, যিটো আমি চিন্তাধাৰাত ল'ম, যিটো ঈশ্বৰৰ জ্ঞানৰ লগত জড়িত, নিশ্চয় তুমি কোৱাটো খুব শুদ্ধ। এইটো সকলো দায়িত্বৰ বিষয়ে। মই ভাবোঁ এইটো আনকি নিশ্চিত কৰে যে আমাৰ চিন্তাধাৰাবোৰ ঠিক কৰি নিজৰ বাবে লোৱাটো এটা দায়িত্ব। আচলতে আজি আমি আমাৰ দৰ্শকক ক'ব পাৰোঁ যে যদি সিহঁতে শুদ্ধ সিদ্ধান্ত ল'বৰ বাবে দায়িত্ব নলয়, তেন্তে সিহঁতৰ বাকী থকা জীৱনৰ প্ৰতি কোনো আশা নাথাকিব ঠিক হৈ থাকিবৰ বাবে। আৰু ই সঁচাই তাৰ পৰাই আৰম্ভ হয়। আৰু বাইবেলে কয় যে ঈশ্বৰৰ আমাৰ প্ৰতি এটা ভাল পৰিকল্পনা আছে। ৰোমিয়া 12:2 ই কয় যে ঈশ্বৰৰ আমাৰ বাবে এটা ভাল পৰিকল্পনা আছে, কিন্তু যদি আমি সেই ভাল পৰিকল্পনাটো সফল হোৱাটো বিচাৰোঁ, আমি আমাৰ মনটো ঈশ্বৰৰ বাণীৰে সম্পূৰ্ণ সতেজ কৰিব লাগিব। আৰু মই জানো যে মোৰ বাবে বহু বছৰ পৰা আনকি এগৰাকী খ্ৰীষ্টিয়ান হিচাপেও মোৰ কোনো ধাৰণাই নাছিল যে মই মোৰ চিন্তাধাৰাক লৈ যিকোনো কিবা কৰিব পাৰোঁ। মই মাত্ৰ মোৰ মূৰত যি সোমাইছিল সেয়াই ভাবিছিলোঁ। মই এইটো বুজিয়ে পোৱা নাছিলোঁ যে শয়তান মিছলীয়া আৰু সি মোৰ শত্ৰু, আৰু মোৰ মনটো এখন যুদ্ধক্ষেত্ৰ আছিল য'ত সি মোৰ লগত যুদ্ধ কৰি আছিলে। আৰু যদি শত্ৰুৱে আমাৰ চিন্তাধাৰাবোৰ পাব পাৰে, তেন্তে সি আমাক লয়, আমাৰ জীৱনটো পায় আৰু তাক দমন কৰিব পাৰি। যেতিয়া আমি আমাৰ মনবোৰ ঈশ্বৰৰ বাণীৰ দ্বাৰা সতেজ কৰোঁ, আৰু তুমি কোৱাৰ দৰে আমি অতি সোনকালে উঠিব লাগিব আৰু ঈশ্বৰৰ লগত কিছুমান সময় পাৰ কৰি সেই দিনটো শুদ্ধভাৱে আৰম্ভ কৰিবৰ বাবে যত্ন কৰিব লাগিব। আৰু যদি মানুহৰ ৰাতিপুৱা একেবাৰে সময় নাই, সিহঁতে নিশ্চিত কৰিব পাৰে যে সিহঁতে গধূলি ইয়াক কৰে, আৰু সিহঁতে ভাল শিক্ষণ টেপ শুনিব পাৰে বা ভাল সংগীত কামলৈ যাওঁতে শুনিব পাৰে। আৰু অন্য এটা বাছনি যিটো মই ভাবোঁ মানুহে প্ৰায় ভাল বাছনি কৰে, আৰু সেয়া হ'ল খং আৰু অক্ষমাশীলতাৰ বিষয়ে। আৰু আমি খঙত নাথাকিবলৈ সিদ্ধান্ত লোৱাটো কিমান গুৰুত্বপূৰ্ণ।
ঠিক সেই সকলোবোৰ বস্তু আমি সকলোৱে কষ্ট পাব পৰা খং উঠিবৰ বাবে সুযোগ পাওঁ। সেই সুবিধা প্ৰায় প্ৰত্যেক দিনাই আহে, সেয়ে মই ইয়াক এটা একক বাছনি বুলি নাভাবোঁ। তুমি সেই সিদ্ধান্তবোৰ লৈ থাকিব লাগিব। সেই সকলোবোৰ কথাই সঁচাই এজন মানুহক প্ৰভাৱ পেলায়, যাৰ ভিতৰত অসমতাশালী, দুখ আৰু মাত্ৰ বেয়া চিন্তাধাৰা আছে। মই ভাবোঁ তাতে আমাৰ বাছনিবোৰৰ আৰম্ভ হয়। তাত সেইটো কেৱল ঠিকেই। মই ভাবা অন্য কিবা এটা কথা যিটো আমি প্ৰত্যেক দিনে লেনদেন কৰোঁ, সেয়া হ'ল খৰচ কৰাৰ বিষয়ে বাছনি কৰা। মই কোৱা নাই যে মানুহবোৰে অলপ পইচা খৰচ কৰিবলৈ মুক্ত নহয়, কিন্তু আমাৰ সমাজত এনে বহুতো মানুহ আছে যিয়ে গভীৰভাৱে ধাৰত পোত খাই আছে আৰু সঁচায়ে সকলো সময়তে অনুতাপত জীয়াই আছে। আৰু অহাকালি আমাৰ অনুষ্ঠানত আমি বিশেষকৈ অনুতাপৰ বিষয়ে ক'ম, কাৰণ সঁচা। আমি কৰা বহুতো বাছনিয়ে আমাক বহুতো অনুতাপ কৰোৱায় আৰু বহুতো মানুহে খৰচ কৰাক লৈ আৱেগিক হয় আৰু সিহঁতে এনেকুৱা বস্তু কিনে যিটো ক্ষমতাৰ বাহিৰ বা সিহঁতক একেবাৰে দৰকাৰ নহয়। আৰু আমি কেতিয়াবা দেখা পাওঁ যে বহুতো মানুহে ধাৰত পোত খায়, মানুহক দেখুৱাবলৈ বস্তুবোৰ কিনে আৰু যিটো আনকি সিহঁতে ভালো নাপায়। আৰু আমাৰ সমাজত সেইটো একেধৰণৰ বেমাৰৰ নিচিনা। এইটো সঁচা এটা মহামাৰীৰ নিচিনা। আৰু তুমি অষ্ট্ৰেলিয়াতো এনেধৰণৰ বহুতো মানুহ পোৱা নে যি ধাৰত পোত খাই আছে? হয়, বাইবেলে কয় পৰিণামদৰ্শিতাই তোমাক ধৰি ৰাখিব। এইটো হিতোপদেশ 2:11 আছে। মই পৰিণামদৰ্শিতাক এটা ভাল সোৱাদ আৰু ভাল জ্ঞান হিচাপে বৰ্ণনা কৰিছিলোঁ। কেতিয়াবা মানুহৰ এটা ভাল সোৱাদ থাকে আৰু বস্তুবোৰ কিনে যিটো সিহঁতে বহন কৰিবলৈ সক্ষম হয়, আৰু কেতিয়াবা সিহঁতৰ ভাল জ্ঞান নাথাকে আৰু সিহঁতৰ এটা খুব ঘৰুৱা স্বভাৱ থাকে যিটো তুমি ভাল পোৱা। কিন্তু মই ভাবোঁ এইটো মাত্ৰ এটা ক্ষেত্ৰ য'ত আমি আমাৰ বাছনিবোৰ শুদ্ধ কৰিব পাৰোঁ আৰু নিশ্চিত হ'ব লাগিব যে আমি জীৱনটোৰ এখোজ দুখোজকৈ গৈ আছোঁ। দেৱানৰ পথটো পাই আছোঁ আৰু বিশ্বাসটোৱে কাম কৰি আছে। আৰু সেই এটা ভাল সোৱাদ আৰু ভাল জ্ঞানৰ উদাহৰণটো এনেকুৱা ধৰণৰ হ'ব ধৰা, যদি কোনোবাই বাহিৰত গৈছে আৰু আটাইতকৈ ধুনীয়া গাড়ীখন কিনিছে, আটাইতকৈ অত্যাধুনিক স্পৰ্টছ কাৰখন, আৰু সকলোৱে ইয়াক শলাগিব, কিন্তু যদি সিহঁতে এখন কিনিব নোৱাৰে, সিহঁতৰ হয়তো ভাল পচন্দ হ'ব পাৰে কিন্তু ভাল জ্ঞান নাই। হয়, নিশ্চয়। নাইবা সিহঁতৰখনো চলাব পাৰে। হয়। আমি ইয়াত কাৰো গাড়ীৰ ব্ৰেণ্ড উল্লেখ কৰা নাই, কাৰণ সিহঁতে আগুৱাই যাবলৈ খুব ভয়াতুৰ। তাৰপিছত সিহঁতৰ জ্ঞান হয়, আছে কাৰণ আৰু পইচা খুব খৰচ ভাল কৰিবৰ সোৱাদ বাবে নাই। এটা সময় আছে। আৰু হয়। মোৰ মনত আছে মোৰ জীৱনত পইচা খৰচ কৰিবলৈ বহুতো হয় মোৰ জীৱনত আছিলে। আৰু দেৱাৰো মোক এখন নতুন গাড়ী দৰকাৰ হৈছিলে, আৰু গাড়ীখন যিখন মই সঁচাই ভাল পাইছিলোঁ, সেইখনৰ খৰচটো আমি বহন কৰিব পাৰিলোঁ হয়, কিন্তু এইখন মই খৰচ কৰিব বিচৰাতকৈ বহুত বেছি আছিলে। আৰু মোৰ জীৱনৰ সেই সময়ছোৱাত ঈশ্বৰে মোক শিকাব চেষ্টা কৰি আছিল যে তেওঁ মোক অন্তৰ ইচ্ছাটো দিব বিচাৰিছিল, কিন্তু সেইবোৰ পাবলৈ মই ইচ্ছুক হ'ব লাগিব। আৰু মই বিচৰাতকৈ এখন কম দামী গাড়ী কিনিবলৈ গৈছিলোঁ, আনকি যদিও মোৰ পইচা আছিল কিনিবলৈ। আৰু যদি মই সেইটো কৰিলোঁ হয়, প্ৰত্যেকবাৰে মই সেই গাড়ীখন চালোঁ হয় আৰু মোৰ অলপমান হতাশা আহিল হয়। মোৰ পতিয়ে সঁচাকৈয়ে মোক খুব উৎসাহ দিছিলে, জয়ছ, তুমি এইখন বহন কৰিব পাৰা, আৰু তুমি সঁচাকৈয়ে যিখন গাড়ী বিচৰা সেইখন কিনাৰ। মই অলপতে কামত এটা পদোন্নতি পাইছিলোঁ, আৰু দেৱে সঁচাকৈয়ে তেনেকৈ ভাবিছিল যে সেইকাৰণে ঈশ্বৰে মোক পদোন্নতি দিছিল যাতে মই বেছি ভাল গাড়ীখন কিনিব পাৰোঁ। কিন্তু মই সদায় নিজৰ যত্ন লোৱাত ইমান অভ্যস্ত আছিলোঁ যে মই সঁচাকৈ যি বিচাৰিছিলোঁ সেইটোৰ বাহিৰত নিজকে ঠগাওঁ, আৰু তাৰ পাছত পইচাখিনি বচাব চেষ্টা কৰোঁ আৰু বেংকত থওঁ, আৰু মই ঈশ্বৰৰ ওপৰত বা অন্য কাৰোবাৰ ওপৰত যাতে ভৰসা কৰিব নালাগে আৰু নিজৰ সদায় যত্ন ল'ব পাৰোঁ। এইটো বিশ্বাসৰ এটা ডাঙৰ খোজ আছিলে মোৰ বাবে, আৰু সেই ক্ষেত্ৰত আগুৱাই যাবলৈ আৰু সেই পইচাটো খৰচ কৰিবলৈ। আৰু যেতিয়া আমি কৰিলোঁ, অলৌকিকভাৱে অন্য কিবা এটা ঘটিছিল, আৰু আকৌ এবাৰ মোৰ দৰমহা বাঢ়িল, যিটোৱে সেই দুখন গাড়ীৰ দামৰ মাজৰ পাৰ্থক্যটোক এক সমানে পূৰা কৰিছিলে। আৰু তাৰ মানে আমি এইটো ক'ব বিচৰা নাই যে কেতিয়াও পইচা খৰচ কৰিব নালাগে, কেতিয়াবা ই খৰচ কৰিব নলগাতকৈ বেছি খৰচ কৰিবলৈ বিশ্বাস দিয়ে, কিন্তু জ্ঞানৰ মূল কথাটো হ'ল যদি তুমি তোমাৰ যি নাই সেয়া খৰচ কৰা, নাইবা যদি তুমি কাৰ্ডৰ সহায়েৰে জিওৱা, তাৰ মানে তুমি অহাকালি সৌভাগ্যবোৰ আজিয়ে খৰচ কৰিছা। বিৰতিত যোৱাৰ আগে সঁচাই অন্য এটা ব্যৱহাৰিক উদাহৰণ তাত আছেনে? মাত্ৰ এটা ব্যৱহাৰিক উদাহৰণ যিটো তুমি ভাবা, যিটো মানুহে এটা বাছনিৰ সৈতে দৈনিক জীৱনত লেনদেন কৰে। বাৰু, মই ভাবোঁ ঘৰ, পৰিয়াল, বিয়া আৰু সম্বন্ধবোৰ আমি আমাৰ মনোযোগ বাছনি কৰিব লাগিব। আমি আমাৰ লগৰীক কি দিম সেয়া আমি বাছনি কৰিব লাগিব। মই ভাবোঁ জীৱনটো বাছনিৰ পৰিপূৰ্ণ। তুমি এটা কোঠাত এটা বাছনি নোহোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰা। মই হাঁহিম বা মই সেয়া হ'ম নেকি যিয়ে তাত তোমাক প্ৰভাৱ নেপেলাই কিয়? তাৰমানে তুমি মোক এইটো ক'ব বিচাৰিছা নেকি যে আমাৰ এটা ভাল সম্বন্ধ নাই কেৱল এই কাৰণে যে আমি বিবাহিত, তাৰমানে আমি কিছুমান বাছনি কৰিব লাগিব নেকি? ই দেখাত এনেধৰণৰ জয়ছ, কিন্তু তোমালোকে কিছুমান ভাল কাম কৰি আছা স্পষ্টৰূপে, কাৰণ বাৰু মই 40 বছৰ ধৰি বিবাহিত হৈ আছোঁ, আৰু যেতিয়া তুমি একেজন মানুহৰ লগত 40 বছৰ বিবাহিত হৈ থাকিবা আৰু তুমি 4টা ল'ৰা ছোৱালী ডাঙৰ কৰিছা, তুমি 2 ধৰণে বহুতো বাছনি কৰা, আৰু তুমি
জানা তুমি হয়তো এতিয়া এটা ক্ৰছ ৰোডত থিয় হৈ আছা তুমি কোনফালে ঘূৰিবা আমাৰ লগত থাকা আৰু এই বিৰতিৰ পিছত আমি তোমাক তোমাৰ জীৱনত সেই খুব গুৰুত্বপূৰ্ণ ক্ৰছ ৰোডবোৰত শুদ্ধ বাছনি কৰাৰ বিষয়ে ক'ম আৰু তাক কেনেকৈ কৰিবা সেইটোও ক'ম মই সুখী যে তোমালোকে হয় আমাক এতিয়া যোগদান কৰিলে নে আমাৰ লগত থাকিলা আমি আকৌ সিডনী অষ্ট্ৰেলিয়া পাদ্ৰী ব্ৰায়ানক স্বাগতম জনাব বিচাৰিছো ধন্যবাদ অপূৰ্ব আমি বাছনিৰ বিষয়ে কথা পাতি আছো আৰু যেতিয়া আমি আমাৰ বিৰতি লৈছিলো মই মানুহক কৈছিলো যে আমি সিহঁতৰ লগত এক বাছনি কৰাৰ বিষয়ে কথা পাতিম যদি সিহঁতে সিহঁতৰ জীৱনৰ এটা গুৰুতৰ ক্ৰছ ৰোডত আছে আৰু অনুষ্ঠানৰ প্ৰথম ভাগত আমি দৈনিক বস্তুবোৰৰ বিষয়ে কথা পাতিছিলো মানুহক ক্ষমা কৰা এটা ভাল মনোভাৱ ৰাখা শুদ্ধ কথা বাছনি কৰা আৰু তোমাৰ পইচাৰ অপব্যয় নকৰিবা ৰাতিপুৱা বিচনাৰ পৰা হয়, উঠা ৰাতিপুৱা বিচনাৰ পৰা উঠা কিন্তু সেই সময়বোৰৰ বিষয়ে কি যেতিয়া তুমি এটা জীৱন সলনি কৰা বা জীৱন ৰূপান্তৰিত কৰা সিদ্ধান্ত ল'ব লাগিব আৰু আহা যে ধৰি লোৱা কওঁ কোনোবাই সিহঁতৰ ঘৰটো চলন কৰিব বিচাৰে কেনেকৈ কৰিব আৰু মই ভাবোঁ বহুতো মানুহে ভাবে মই এটা শুদ্ধ সিদ্ধান্ত ল'ব বিচাৰোঁ কিন্তু মই নাজানো কেনেকৈ সেয়া আমাক কোৱা কেনেকৈ শুদ্ধ সিদ্ধান্ত ল'ব লাগে মই ভাবোঁ নিশ্চয় স্পষ্টৰূপে তুমি ইয়াক ঈশ্বৰৰ সন্মুখত ৰাখিব লাগিব আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰিব লাগিব কিন্তু মই সঁচাকৈ ভাবোঁ যে মানুহে কেৱল সিহঁতৰ জ্ঞানৰ বিষয়ে জানিব লাগে সিহঁতে ডাঙৰ প্ৰভাৱটোৰ বিষয়ে ভাবিব লাগে সেই প্ৰভাৱটো যিটো সিহঁতৰ আধ্যাত্মিক জীৱনৰ ওপৰত আছে এগৰাকী স্থায়ী পাদ্ৰী হিচাপে মোৰ অভিজ্ঞতা মই সকলো সময়তে দেখা পাওঁ মই ঘূৰি ফুৰোঁ আৰু মানুহে কয় আমি লৰচৰ কৰি আছোঁ কিন্তু আমি গীৰ্জা খুব হেৰুৱাওঁ আৰু মই নিজকে লৈ ভাবোঁ কিন্তু তুমি চলন কৰাৰ আগতে সেইটো ভাবিছিলানে মই ভাবোঁ মানুহে কেতিয়াবা শান্ত জীৱন বিচাৰে আৰু নাইবা এটা সিহঁতৰ বাবে অংশ ল'বলৈ এটা ভাল গীৰ্জা হ'বনে হয় হয় সেইটোৱে হয় কেতিয়াবা মই মানুহক সিহঁতৰ সন্তানবোৰক যুৱ দলৰ পৰা আঁতৰাই অনা আৰু সিহঁতক এনেকুৱা এটা ঠাইত ৰখা দেখা পাওঁ য'ত হয়তো সিহঁতে এটা সস্তীয়া বন্ধক আছে আৰু সিহঁতৰ ঘৰবোৰ ইমান দাম নহয় কিন্তু সিহঁতে সিহঁতৰ পৰিয়ালবোৰৰ ওপৰত থকা প্ৰভাৱবোৰৰ বিষয়ে একেবাৰে নাভাবে মই এটা অপূৰ্ব কাহিনী শুনিলোঁ আৰু মই নাজানো প্ৰত্যেকটো একক কথা বিস্তাৰিতভাৱে ক'ব পাৰিম নে নাই কিন্তু এইটো সঁচা আচলতে কিবা এটা সঁচা যিটো ঘটিছিলে আমেৰিকাৰ কোনোবা এখন ৰাজ্যত এজন মানুহ আছিলে যিয়ে তেওঁৰ পৰিয়ালৰ সৈতে বাস কৰিছিলে আৰু সিহঁতৰ এটা অপূৰ্ব গীৰ্জাৰ অংশ আছিলে তেওঁৰ সন্তানবোৰ আধ্যাত্মিকতাৰে ডাঙৰ হৈছিলে আৰু তেওঁৰ পত্নীৰ এখন ভাল বিবাহ আছিলে আৰু সিহঁত সকলো গীৰ্জাৰ অংশ আছিলে আৰু এই মানুহজন তেওঁৰ বাবে অপৰিচিত আছিলে এজন কুটুম্ব আছিলে এক ধৰণৰ দূৰৰ কুটুম্বৰ নিচিনা যিয়ে তেওঁৰ বাবে ইংলেণ্ডত এটা বৃহৎ ভূ-সম্পত্তি এৰি থৈ গৈছিলে এখন দেশীয় ভূ-সম্পত্তিৰ নিচিনা মানে এটা অট্টালিকাৰ নিচিনা বস্তু যাৰ বহুত মূল্য আছিলে কিন্তু চৰম পত্ৰত লিখা আছিল তেওঁ এইটো পাব পৰা এটাই ৰাস্তা আছিল সেইটো হ'ল তেওঁ ইংলেণ্ডলৈ যাব লাগিব এইটো তেওঁৰ ইচ্ছা তাত তেওঁ আহিব আৰু থাকিব বিচাৰে নে নাই কিন্তু তেওঁ ইয়াক বিক্ৰী কৰিব বা অন্য কিবা কৰিব নোৱাৰে সেয়ে যিহেতু তেওঁ প্ৰাৰ্থনা কৰিছিল আৰু সঁচাই গুৰুতৰভাৱে ইয়াৰ বিষয়ে চিন্তা কৰিছিল তেওঁ তালৈ গুচি গৈছিল আৰু তাত আশে পাশে একো গীৰ্জা নাছিল কাৰণ এইখন এক ধৰণৰ আহতীয়া ঠাই আছিলে ধুনীয়া ঠাই খুব দামী আৰু মই ভাবোঁ তাত কিছুমান পৈতৃক সম্পত্তিও আছিলে কিন্তু যেতিয়া তেওঁ তালৈ যাব তাত বাস কৰিব তেতিয়াহে এয়া পাব আৰু অন্য কথাত কুটুম্বজনে যথেষ্ট পইচা এৰি গ'ল হয় যাতে তেওঁ ভালকৈ যাব পাৰে আৰু সকলোবোৰ কিন্তু তেওঁ সেই অট্টালিকাটোত থাকিব লাগিব কাৰণ মানুহজনে তেওঁৰ পৰিয়ালক এৰিবৰ বাবে এইটো বিচৰা নাছিল প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ এনেধৰণে অনুভৱ কৰিছিল যে তেওঁৰ সন্তানৰ আধ্যাত্মিক জীৱন আৰু তেওঁৰ পৰিয়ালটো সেইটোতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু সেয়ে তেওঁ ইয়াক পৰিত্যাগ কৰিলে আৰু ক'লে মই নাযাওঁ কাৰণ মই তাত থাকিব বিচাৰোঁ য'ত মোৰ সন্তানৰ আধ্যাত্মিক ভেটি আছে আৰু কোনোবাই 100 বছৰৰ পিছত তেওঁৰ বংশটো চাইছিল বা কিবা এটা আৰু তাত মাত্ৰ বহুসংখ্যক মানুহ তেওঁৰ পৰিয়ালত আছিল যিয়ে দীঘলীয়া মন্ত্ৰিত্বত আছিলে ডাক্তৰ হৈছিলে আৰু উকিল হৈছিলে আৰু সকলো ধৰণৰ মানুহ যিয়ে বহুতো পৃথিৱী পৰিৱৰ্তনকাৰী কাম কৰিছিলে আৰু তুমি মাত্ৰ কথাটো ভাবি চোৱাচোন যে সেইটো কিমান বেলেগ হ'লহেঁতেন কেৱল তেওঁৰ বাবে নহয় কিন্তু তেওঁৰ বংশৰ বাবেও যদি তেওঁৰ আধ্যাত্মিক জীৱনটোক প্ৰথম স্থান নিদি কেৱল পইচা আৰু সন্মানৰ বিষয়ে চিন্তা কৰিলেহেঁতেন আৰু সঁচাকৈ তুমি কেনেকুৱা ধৰণৰ কথা কৈ আছা নহয় জানো সঁচাকৈ মই ভাবোঁ সেইবোৰ সঁচা বাছনি আৰু সেয়া আমি সকলোবোৰ শুদ্ধ বাছনি কৰিবলৈ সক্ষম হ'ব হয় আমাৰ লাগিব টিভি প্ৰযোজক যিয়ে আমাৰ অনুষ্ঠানটো প্ৰয়োজনা কৰে 18 বছৰৰ পৰা একেটা কামতে আছিলে আৰু এখন সৰু নগৰত বাস কৰিছিলে আৰু মই ভাবোঁ ইলিনয়ছ নহয় অহিঅ' নহয় মই ভাবোঁ আৰু আমি কাৰোবাৰ মুখেৰে তেওঁৰ বিষয়ে শুনিছিলোঁ আমাক এগৰাকী প্ৰযোজকৰ দৰকাৰ আছিলে আৰু তেওঁৰ ইতিমধ্যে টিভিত 18 বছৰৰ অভিজ্ঞতা আছিলে আৰু সেয়ে আমি তেওঁক ইয়ালৈ আহিবলৈ প্ৰস্তাৱ দিছিলোঁ তাই কৈছিল তাইৰ প্ৰথম উত্তৰটো আছিল মই যাব নোৱাৰোঁ কাৰণ সিহঁত য'ত আছিল তাতে আৰাম পাইছিলে আৰু তুমি কেতিয়াবা
লক্ষ্য কৰিছেনে যে ঈশ্বৰে আমাক আমাৰ সুবিধাৰ ক্ষেত্ৰৰ পৰা বাহিৰ উলিয়াব আনিব চেষ্টা কৰে আমি খুব সোনকালে আৰাম পাওঁ ঈশ্বৰে সদায় আমাক তাৰ পৰা উলিয়াবৰ বাবে লুটিয়াই থাকে আৰু আমাক অন্য ক'ৰবাত ৰাখে নহয় জানো আৰু এনেদৰে ৰাখে হয় মই কিছুমান তথ্য ওলাই দেখিছিলোঁ য'ত গড় সংখ্যক মানুহে প্ৰত্যেক 2 বছৰত চলন কৰে মই ভাবোঁ কিছুমান মানুহে সকলোবোৰ সময়তে চলন কৰি থকা সিদ্ধান্ত দেখুৱায় তাত কিবা এটা ভুল আছে কাৰণ কেতিয়াবা মই ভাবোঁ সঁচাকৈয়ে থাকিবলৈ ইয়াত বহুত শৃংখলা বিচাৰে মই ভাবোঁ কেতিয়াবা থকাটো এটা দায়িত্বভাৰ আৰু ই এটা ব্যাখ্যা কৰিব বিচাৰে আৰু ত্যাগ কৰাৰ সিদ্ধান্তটো কেতিয়াবা ক'ৰবাত সেউজীয়া ঘাঁহ বিচাৰে আৰু এয়া আনকি সিহঁতৰ ঘৰো নহয় মানুহে চাকৰি সলায় আৰু গীৰ্জা প্ৰায় সলায় আৰু হয়, হয়, কিছুমানে হয়। বিবাহৰ লগৰীকো সলায় মই এদিনাখন এটা কাহিনী কৈ আছিলোঁ য'ত কোনোবাই মোৰ পত্নীক কৈছিল মই যোৱা প্ৰত্যেকটো গীৰ্জাই মোক দুখ দিছে আৰু ববি মোৰ পত্নীয়ে কৈছিল তুমি কিমানটা গীৰ্জালৈ গৈছা আৰু তাই ক'লে প্ৰায় 14টা তাৰমানে তুমি ভাবা 14টা গীৰ্জা হয়তো ই কেৱল গীৰ্জাবোৰেই নহয় য'ত সমস্যা আছিল কিন্তু হয় মানুহে গীৰ্জা বাগৰা সিহঁতৰ ঘৰ বাগৰা আৰু সিহঁতৰ চাকৰি বাগৰা কেতিয়াবা কঠিন সিদ্ধান্তটো হ'ল আচলতে থকাটো আৰু কিবা এটাৰ সেইটো মাজেৰে সঁচাই চোৱাটো সত্য সেইটো একেবাৰে সঁচা আৰু মোৰ জীৱনত যোৱা বেলেগ বেলেগ ঠাই মই জানো আনকি এটা গীৰ্জা যিটোত মই এবাৰ বহু 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 বছৰ আগে গৈছিলোঁ আৰু ঈশ্বৰে মোক শিক্ষণত ব্যৱহাৰ কৰা আৰম্ভ কৰিছিলে আৰু পাদ্ৰীজন খুব চোকা আছিলে আৰু যিকোনো কিবা এটা কৰাৰ আগত তোমাৰ আধ্যাত্মিক কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাটোক লৈ তাৰ পিছত তাত এটা ডাঙৰ খোজ আছিলে আৰু এবাৰ মই ৰাস্তাৰ বাহিৰত মহিলাবোৰক লৈ আনিছিলোঁ আৰু গঠন কৰি আছিলোঁ আৰু আমি বৰদিনৰ সময়ত অঞ্চলবোৰ পাৰ হৈ আছিলোঁ আৰু মোৰ অন্তৰে ঠিকেই কৈছিল মই মাত্ৰ ঈশ্বৰে মই যি কৰাটো বিচাৰিছিলোঁ তাকে কৰাটো বিচাৰিছিলোঁ আৰু সিহঁতে মোক জ্যেষ্ঠসকলৰ আগত মাতিছিলে আৰু কৈছিলে মই প্ৰথমে সিহঁতৰ পৰা অনুমতি নোলোৱাকৈ সেইটো কৰাটো উচিত নাছিলে তাত সদায় তেনেকুৱা কথাই হৈছিলে যিটো মই শুদ্ধ বুলি ভবা নাছিলোঁ আৰু মই প্ৰায় এইটো ক'ব বিচাৰিছিলোঁ যে মই ইয়াৰ পৰা ওলাই যাম কাৰণ সিহঁতে মোক ভালকৈ ব্যৱহাৰ কৰা নাই কিন্তু ঈশ্বৰে আমাক এৰিবলৈ অনুমতি নিদিলে তেওঁ আমাক এৰিবলৈ নোকোৱালৈকে আমি তাত থাকিবলগীয়া হৈছিলে আৰু তুমি একেবাৰে শুদ্ধ বহু সময়ত আমি কিবা এটাৰ পৰা আঁতৰিব বিচাৰোঁ কাৰণ ই আমাৰ বাবে আৰামদায়ক নহয় বা আৰামদায়ক হয় আৰু আমি ইয়াৰ পৰা আঁতৰিব নিবিচাৰোঁ আৰু মই ভাবোঁ তুমি আগতে কোৱা কথাটো হ'ল কিবা এটা যিটোৰ বিষয়ে আমি অলপ বেছিকৈ কথা পাতিব লাগে আৰু এইটো সেইটো যে আমি স্বাৰ্থপৰতাৰ ওপৰত ভিত্তি কৰি আৰু আমাৰ বাবে কি শুদ্ধ তাক লৈ আমাৰ সিদ্ধান্ত ল'ব নোৱাৰোঁ আমি আমাৰ সিদ্ধান্তবোৰ সাম্ৰাজ্যৰ বাবে কি ভাল হ'ব সেইটোক লৈ কৰিব লাগে সেইটো সঁচা মই মাত্ৰ ভাবি আছিলোঁ যেতিয়া তুমি যোৱা সেই গীৰ্জাটোৰ বিষয়ে কৈছিলা য'ত জ্যেষ্ঠসকল একেলগ হৈছিল আৰু তুমি কি বাছনি কৰিব লাগে তাৰ বিষয়ে কৈছিল পাদ্ৰী হিচাপে মই ভাবোঁ আমি তাৰ সম্পূৰ্ণ বিপৰীতটো কৰিব লাগে সৎ হ'ব লাগে মই ভাবোঁ আমি কৰিবলগীয়া কামটো হ'ল মানুহক সিহঁতৰ নিজৰ বাছনি কৰিবৰ বাবে ক্ষমতাবান কৰিব লাগে মই ভাবোঁ মানুহক দমন কৰিব বিচৰা ইচ্ছাটোৱে আচলতে মানুহক বাছনি কৰিবৰ বাবে অক্ষমতা কৰে আৰু মোৰ বাবে সেইটো এটা সঁচাকৈয়ে দুখৰ কথা মই ভাবোঁ গীৰ্জাবোৰে মানুহক ক্ষমতা গঢ়ে সেইবোৰ গীৰ্জা যিয়ে মানুহক কেৱল গীৰ্জাৰ বাবে বাছনি কৰিব দিবলৈ চেষ্টা নকৰে যদি কোনোবা মোৰ ওচৰলৈ আহে আৰু মোক সোধে ঈশ্বৰে মই কি কৰাটো বিচাৰে মোৰো একে অভিজ্ঞতা আছে মানুহে মই সিহঁতৰ বাবে গুৰুতৰ সিদ্ধান্ত লোৱাটো বিচাৰি মোৰ ওচৰলৈ আহে মই মাত্ৰ সিহঁতৰ কম ঈশ্বৰৰ পৰা শুনি মোক নিজৰ বাবে কৰিব পৰা সকলোবোৰ মই কৰি আছোঁ মই তোমাৰ বাণীয়ে কি কয় সেয়াই কৰিব পাৰোঁ আৰু মই তোমাক ঈশ্বৰৰ পৰা কেনেকৈ শুনিব পাৰি সেয়া ক'ব পাৰোঁ যদি তুমি ঈশ্বৰৰ পৰা কেনেকৈ শুনিব লাগে নাজানা কিন্তু মই আচলতে ঈশ্বৰে তোমাক কি কৈ আছে মই ক'ব নোৱাৰোঁ ধৰা অলপতে যে বাৰু মই আমাৰ ওচৰলৈ অহা এজন মানুহ পাইছিলোঁ আৰু সুধিছিল তেওঁৰ ঠাইত আমি থকা হয় আমি কি কৰিলোঁহেঁতেন আৰু এইটো এটা খুব কঠিন অৱস্থা আছিলে আৰু দেৱে মাত্ৰ কৈছিলে যে মই যি কৰিলোঁ হয় বুলি মই ভাবোঁ সেইটো মই তোমাক ক'ব পাৰোঁ কিন্তু তুমি সঁচাকৈয়ে ঈশ্বৰৰ পৰা শুনাটো খুব দৰকাৰ আৰু তুমি নিজে কিছুমান দিশ ঠিক কৰিব লাগিব আৰু দেৱে কৰা কামটো আছিল তেওঁ কৈছিল মই তোমাক যি তোমাৰ প্ৰচলিত জ্ঞান বুলি বিশ্বাস কৰোঁ তাক ক'ব পাৰোঁ আৰু তুমি ঈশ্বৰৰ পৰা এটা শব্দ পাব লাগিব যদি ঈশ্বৰে তোমাক এটা শব্দ নিদিয়ে তেন্তে মই মাত্ৰ জ্ঞান আৰু শান্তিৰ পাছত যাম আৰু যিটোৱে ঈশ্বৰৰ বাণীত সদায় জ্ঞান আৰু শান্তি আনিব লাগে আৰু মই নাভাবোঁ ঈশ্বৰে সদায় আমাক উচ্চ স্বৰত উত্তৰ দিয়ে আমি আমাৰ অন্তৰৰ শান্তি আৰু তেওঁৰ বাণীৰ জ্ঞানৰ মতে চলিব লাগে কিন্তু এটা কথা নিশ্চিত মানুহবোৰে নিজক এটা গুৰুতৰ সমস্যাত পেলাব যদি সিহঁতে আৱেগৰ বাহিৰত সিদ্ধান্তবোৰ লয় আৰু যদি খুব সোনকালে জাপ মাৰে তুমি এইটো বিচাৰি নোপোৱা নে যে কেতিয়াবা আনকি মানুহে বিয়া হৈ সিদ্ধান্ত লয় সিহঁতে একোৰে বিষয়ে একো নাভাবা নিচিন্তাকৈ সিদ্ধান্ত লয় হয় আৰু সেই সিদ্ধান্তবোৰে তোমাৰ জীৱনটো গঢ়ে এইটো খুব দুখ লগা যে কেতিয়াবা মানুহে শক্তিশালী ভেটি নিৰ্মাণ নকৰে কিন্তু আৱেগৰ ওচৰত কৰে ঈশ্বৰ এটা বাণী আনকি কেতিয়াবা ইয়াক সঁচাকৈ এটা শক্তি নিদিয়ে আৰু
সঁচাকৈয়ে শক্তি দিব নোৱাৰে। হয়, মই মোৰ নিজৰ জীৱনত পাইছিলোঁ যে কেতিয়াবা আমি ঈশ্বৰৰ পৰা আমি যিটো কৰিব বিচাৰোঁ সেইটো কৰিবলৈ এটা বাণী পাওঁ আৰু এইটো নহয় সেয়া প্ৰভুৱে কয়, এইটো হয় সেয়া মই নিজকে কওঁ কাৰণ এইটোৱে মই বিচাৰোঁ আৰু সেইটোৱে মই কৰোঁ। মই মোৰ প্ৰযোজকৰ কথাটো লৈ 1 মিনিটৰ বাবে উভতি গৈছোঁ কাৰণ মই ভাবোঁ তাইৰ কাহিনীটো সঁচাই খুব বঢ়িয়া। যেতিয়া প্ৰথম তাইক আমি চাকৰিটোৰ প্ৰস্তাৱ দিছিলোঁ, তাই আহিব বিচৰা নাছিলে। তুমি তাইক বেছিকৈ পইচাৰ প্ৰস্তাৱ দিব লাগিছিল। কেতিয়াবা যদি আমি সঁচাই কিবা এটা কৰিব নিবিচাৰোঁ, আমি আনকি এইটোৰ বাবে প্ৰাৰ্থনাও কৰিব নিবিচাৰোঁ যে ঈশ্বৰে আমি এইটো কৰাটো বিচাৰে নে নিবিচাৰে, কাৰণ আমি ইতিমধ্যে আমাৰ মনটো বান্ধি লওঁ আমি কি কৰিব বিচাৰোঁ। সেয়ে যিকোনো ধৰণৰ বিজয় লৈ প্ৰথম খোজ হ'ল প্ৰাৰ্থনা কৰা আৰু ঈশ্বৰক বিচৰা, আৰু তাৰপিছত সিদ্ধান্তটোক লৈ স্বাৰ্থপৰ নোহোৱা আৰু স্বাৰ্থ কেন্দ্ৰিক নোহোৱা। আৰু আমাৰ প্ৰযোজকৰ পতিয়ে কৈছিল যে তুমি নাভাবানে যে আমি ইয়াৰ বাবে প্ৰাৰ্থনা কৰা উচিত, আৰু তাৰপাছত সিহঁতে এইটো কৰিলে। তথাপিও না অনুভৱ কৰিছিলে, আৰু তাৰপাছত তাই মোৰ এখন অধিৱেশনত আহিবলৈ সিদ্ধান্ত ল'লে, আৰু প্ৰথম ৰাতি তাই তথাপিও না অনুভৱ কৰিলে। কিন্তু তাই কৈছিল দ্বিতীয় ৰাতিটো এনেকুৱা আছিল যেন ঈশ্বৰে মোৰ লগত কথা পাতিলে, আৰু মই জানিছিলোঁ এই শুনিব পৰা মাত্ৰ এটা কথা পতা নাছিলে, কিন্তু তাই জানিছিলে যে এইটো তাই তাৰ অন্তৰত জানিছিল যে তাই সেইটো কৰিব লাগিব। কিন্তু আনকি সিহঁতে গুচি অহা আৰু ইয়ালৈ অহাৰ পিছতো এইটো অলপ সময়ৰ বাবে কঠিন আছিল, কাৰণ নতুন বন্ধু বান্ধৱ গঢ়িবৰ বাবে সিহঁতৰ অলপ সময় লাগিছিলে, আৰু সিহঁতৰ সন্তানবোৰৰ বাবে স্কুলত মিলিজুলি থাকিবৰ বাবে সময় লাগিছিলে। আনকি যেতিয়া তুমি বিশ্বাস কৰিবা যে তুমি ঈশ্বৰৰ পৰা শুনিছা আৰু তুমি কিবা এটা কৰা, তুমি তথাপিও কিছু সময় দিব লাগিব এইটো চাবলৈ যে কেনেকৈ বস্তুবোৰে কাম কৰিব। অহাকালি ব্ৰায়েন আমি অনুতাপৰ বিষয়ে ক'ম, আৰু মই জানো সেইটো এটা বিষয় তুমি ক'বলৈ ভাল পোৱা, আৰু তোমাৰ কিছুমান সঁচা মন ভুলোৱা কাহিনী আছে, কিছুমান কথাৰ বিষয়ে যিটো তুমি আমাক ক'ব পাৰা য'ত তুমি অনুতাপ কৰিলা হয়, আৰু যদি তুমি নিজকে অনুতপ্ত হ'ব দিলা হয়। এতিয়া মই সঁচাই তোমাক অহাকালি আকৌ আমাৰ লগত থাকিবলৈ শিক্ষণটোৰ বাবে যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰোঁ, কাৰণ মই ভাবোঁ বহুতো মানুহে মই তোমালোকৰ লগত আকৌ থাকিবলৈ আগ্ৰহী যেতিয়া তুমি অনুতাপত জীয়াই থাকিব নলগাৰ বিষয়ে ক'ম। প্ৰত্যেক দিনাই জীৱন সলনি কৰাৰ এই প্ৰচেষ্টাৰ বাবে আমালৈ লিখি বা ফোন কৰি সহায় কৰক যদি আপুনি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো বিচাৰে। ইয়াৰ উপৰি আপুনি আমাৰ ৱেবছাইটতো চাব পাৰে www.joysmyministry.org, য'ত আপুনি দেখা পাব 14টা মিনিষ্ট্ৰীৰ আগতীয়া লাভ কৰক জয়ছৰ টিচিং ৰিচোৰ্চেছ, ট্ৰেভেল স্কেডিউল, ডিজিটেল অনলাইন বুক ষ্ট'ৰ আৰু বহুত কিবা। গতিকে নতুন জীৱন উপভোগ কৰা ভ্ৰমণ কৰোঁতে আমাক যোগাযোগ কৰক। এয়াইতো সময় জীৱন উপভোগ কৰাৰ